বৰপথাৰত এগৰাকী বিবাহিত মহিলা নিৰুদ্দেশ থানাত এজাহাৰ দাখিল গোলাঘাট জিলা বৰপথাৰ থানাৰ অন্তৰ্গত হাতীগুলি গাঁৱৰ ৰাধিকা ৰেগন নৰহ নামৰ এগৰাকী বিবাহিত মহিলা নিৰুদ্দেশ ৰাম নৰ নামৰ ব্যক্তিজনৰ পত্নী ৰাধিকাই এগৰাকী 4 বছৰীয়া কন্যা সন্তানক লগত লৈ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে 3টা সন্তানৰ মাতৃ ৰাধিকাই 2টা কন্যা সন্তানক ঘৰত এৰি থৈ 20 জানুৱাৰী পুৱতি নিশা প্ৰায় 4 মান বজাৰ পৰা নিজৰ ঘৰৰ পৰা সন্ধানহীন হৈ আছে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পিতৃ মাতৃয়ে বৰপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে 8876750756 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে পৰিয়ালবৰ্গই। ৰাতিপুৱা ওলাই যোৱাৰ পৰা মই কিন্তু 10টা বজাত আহি পাইছোঁ। এতিয়া আমাৰ গাঁৱৰ ৰাইজবিলাক কৈছে তোৰ ছোৱালীটো নাই, ক'ত ওলাই। ৰাতিপুৱা কেইটা বজাত ওলাইছে? ৰাতিপুৱা 4টা বজাত ওলাইছে নেকি। মই হাল বাই আছিলোঁ, হাল বাই মেলি পিনে আহি পিনি ইয়াত চাইছোঁ ছোৱালীটো নাই। তাৰপৰা গাঁৱৰ মানুহ আছিলে, মই সুধিলোঁ ছোৱালীটো ওলাই গ'ল বুলি ৰাতিপুৱা 4টা বজাত। এতিয়া কিহৰ কাৰণে ওলাইছে মইতো এইটো পোৱাকৈ গমেই পোৱা নাই। আপোনাৰ ছোৱালী নহয় জানো? অঁ হয়, মোৰ ছোৱালী হয়। অঁ, আপোনাৰ জোঁৱাই থাকে নাই ঘৰত? জোঁৱাই বাহিৰত থাকে। বাহিৰত থাকি মানে কি হ'ল কাজিয়া, ফোনত কাজিয়া কৰি কিবা কিবি তৰ্কাতৰ্কি লাগি কৰি পিনে এইকাৰণে গুচি গ'ল নেকি, সেইটোকে ভাবিছোঁ। ছোৱালী 3টা আছে, মানে এজনী লৈ গ'ল, এজনী তৰি গ'ল। ছোৱালীটো জোঁৱাই কোৱাৰ কাৰণে এনেকৈ অন্যায়ত বহি খুৱাই পলালে নে ক'ৰবাত লুকাই আছেনে, কিন্তু পোৱা নাই। যোৱাকালিৰ পৰা 4টা বজাৰ পৰা ওলাই গৈছে, মই এতিয়ালৈকে পোৱা নাই। বিচাৰি আছোঁ মই এতিয়ালৈকে। আপোনাৰ ৰাধিকা ক'ব এতিয়ালৈকে পোৱা নাই মই, কাৰণে ক'ত আছা ৰাধিকা? তোৰ কাৰণে মায়ে মই কান্দি কান্দি বিচাৰি আছোঁ, বিচাৰিলেও এতিয়ালৈকে পোৱা নাই। সেইকাৰণে ক'ত আছা ওলাই আহিবগৈ লাগে, ঘৰতে আহিব লাগে। মই মা আছে নহয়, বাবা আছে, একো হ'ব নালাগে। যিমান মতৰ লগত মানে কাজিয়া কৰিলোঁ, পাৰিম বুলি ক'লোঁ, পাতিম বুলি ক'লোঁ, ভয় কৰিব নালাগে। মই আছোঁ নহয়, নিজৰ মা আছে, নিজৰ দেউতা আছে, একো ভয় কৰিব নালাগে। ৰাধিকা ক'ত আছা, ঘৰলৈ আহিব লাগে।